ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ জিলা বিষয়ববীয়া মণ্ডল সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে ৰাজ্যিকৰ আৰু প্ৰমুখ যিসকল আমাৰ দলৰ কাৰ্যকৰ্তা আছে জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোৰে উপস্থিতিত এখন বিশেষ সাংগঠনিক বৈঠক আজি আমাৰ ইয়াত অনুষ্ঠিত হৈছে। BTCত চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত আমাৰ দলে সাংগঠনিক যি গতিবিধি আছে সেইখিনি চলাই আছে। লগতে ট্ৰিপল ইঞ্জিন চৰকাৰৰ যি কাৰ্যসূচীসমূহ আছে জনহিতৈষী কাৰ্যসূচীবিলাক কাৰ্যক্ৰমবিলাক আগবঢ়াই লৈ যোৱাৰ বাবে আমাৰ দলেও চেষ্টা কৰি আছে। আগন্তুক সময়ৰ বাবে সংগঠনৰ বুথ পৰ্যায়লৈকে আমি যাতে ইয়াৰ শক্তিটো আৰু অধিক মজবুত কৰিব পাৰোঁ। লগতে আমাৰ যিহেতু মিত্ৰতাত আছোঁ BPF ভাৰতীয় জনতা পাৰ্টি, গতিকে আমি একেলগে মিলি BTC চৰকাৰখনক আমি কিদৰে সহযোগ কৰিব পাৰোঁ, কিদৰে আমি একেলগে আগবাঢ়ি যাব পাৰোঁ, এই গোটেই বিষয়বিলাক লৈ আজিৰ বৈঠকত চৰ্চা হৈছে। আৰু কাৰ্যকৰ্তাসকলৰ উৎসাহ যথেষ্ট আছে। বহু ধৰক প্ৰত্যাহ্বান আছে, বিজেপিৰ সন্মুখত বহুত ধৰণৰ আমাৰ অসুবিধাও আছে। তথাপিও কাৰ্যকৰ্তাসকলে দেশৰ কাৰণে হওক বা BTCৰ কাৰণে হওক তেওঁলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ কাৰণে তেওঁলোকে চেষ্টা আৰু চিন্তা কৰি আছে। আৰু আমি সদায় ৰাইজৰ লগত থাকোঁ, ৰাইজৰ পক্ষত থাকি আমি BTCৰ প্ৰায় যিমানখিনি জনসংখ্যা আছে বিশেষকৈ কোকৰাঝাৰ জিলাখনত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ ধাৰা যাতে শক্তিশালী কৰিব পাৰোঁ আৰু সকলোকে যাতে আমি উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণেও আজিৰ বৈঠকত আমাৰ সাংগঠনিক দিশটোৰ লগত ৰাজনৈতিক যি পৰিস্থিতি বৰ্তমান এই পৰিস্থিতিৰ ওপৰতো আলোচনা হৈছে। নিশ্চিতভাৱে আগন্তুক দিনত কোকৰাঝাৰ জিলাত ভাৰতীয় জনতা পাৰ্টীয়ে BPFৰ যি তেওঁলোকৰ চৰকাৰৰ কাম কাজ আছে বা আমাৰ মিত্ৰ দলৰ চৰকাৰৰ কাম কাজ আছে সেইখিনিকো আৰু অধিক ৰাইজৰ মাজত লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিব। আৰু কাৰ্যকৰ্তাসকলে আমাক বিভিন্ন ধৰণৰ তেওঁলোকৰ অসুবিধাৰ কথাও কৈছে, তেওঁলোকৰ সমস্যাৰ কথাও কৈছে। সেইখিনিকো আমি আগন্তুক দিনত আমি কিদৰে সমাধান কৰিব পৰা যায় পৰ্যায়ক্ৰমে এইখিনিও আমি চিন্তা কৰিম। নিৰ্বাচন নগাঁও লোকসভাৰ হ'ব, গতিকে আমি ইতিমধ্যে আমাৰ বুথ পৰ্যায়ত ইয়াৰ যি মেনেজমেণ্ট বা প্ৰবন্ধন এইবিলাক কাম আমি আগবাঢ়ি লৈ গৈ আছোঁ। আমি সকলোৱে জানো আমাৰ কাৰণে আফটাৰ ডিলিমিটেশ্যন সমষ্টিটো এটা চেলেঞ্জ আছে, প্ৰত্যাহ্বান আছে। তথাপিও আমি দেখিছোঁ যে ৰাইজৰ যথেষ্ট উৎসাহ আছে ৰাইজৰ মাজত যে BJP NDA যাতে হাতলৈ নগাঁও লোকসভাৰ আসনখন পুনৰ দিব পাৰে, তাৰ কাৰণে সংখ্যা গুৰু আৰু সংখ্যা লঘু দুয়ো সম্প্ৰদায়ৰ মাজত এটা উৎসাহ আছে। আৰু বিগত সময়ত আমি দেখিছোঁ যে নগাঁও কেইবাবাৰো তাৰ পৰা BJPৰ সাংসদ জিকিছে। আৰু সেইকাৰণে এইবাৰ সংখ্যালঘু ৰাইজৰ মাজতো আমি এটা আগ্ৰহ ব্যক্ত কৰিছোঁ আৰু ৰাইজো ওলাই আহিছে। বিগত সময়ত বহু ধৰণৰ জনপ্ৰতিনিধি একদম পঞ্চায়ত মেম্বাৰৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যলৈকে জিলা পৰিষদৰ সদস্যলৈকে তেনেকুৱা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে BJP দলত যোগদান কৰিছে, বিশেষভাৱে সংখ্যালঘু অঞ্চলবিলাকত। গতিকে এই গোটেই কথাবিলাকৰ পৰা যদি আমি এটা বিশ্লেষণ কৰোঁ তেতিয়া আমি গম পাম যে এইবাৰ সংখ্যালঘু ৰাইজেও উন্নয়নৰ বাবে তেওঁলোক আগবাঢ়ি আহিব আৰু BJP বা NDA তেওঁলোকে সমৰ্থন ব্যক্ত কৰিব। আৰু আমি যিহেতু নিৰ্বাচন ঘোষণা হোৱা নাই, হয়তো এই সপ্তাহৰ ভিতৰত বা অহা সপ্তাহৰ ভিতৰত নিৰ্বাচন ঘোষণা হ'ব, গতিকে নিৰ্বাচন ঘোষণা হোৱাৰ লগে লগে আমি নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য আছে সেইখিনি আমি আৰম্ভ কৰিম আৰু NDA হিচাপে আমি নগাঁও লোকসভাৰ উপ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। ছাৰ, কাৰ্বি আংলঙৰ 8খন জিলাত কাৰ্বি বসবাস কৰে, তেওঁলোকক কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা ST চাৰ্টিফিকেট দিব বুলি কৈছে, কিমান সময়? এতিয়া এই বিষয়টো ইয়াৰ আইনগত ইয়াত কি বিষয় জড়িত হৈ থাকিব এইবিলাক বিশ্লেষণ নিশ্চয় কৰিছে চাগে বা কৰিব আগন্তুক দিনত। আমিতো ভাবোঁ সকলো জনজাতি যিসকল পাৰ্বত্য এলেকাৰে হওক ভৈয়াম এলেকাৰে হওক জনজাতিসকলে তেওঁলোকৰ অধিকাৰ বা তেওঁলোকৰ যি বহুদিনীয়া যিবিলাক তেওঁলোকৰ সমস্যা আছে
এই সমস্যাবিলাকৰ সমাধান হ'ব লাগে। চাৰ্টিফিকেট দিয়াৰ জৰিয়তে হ'ব পাৰে, অন্য ধৰণে হ'ব পাৰে। গতিকে আমি জনজাতিসকলৰ লগত সদায় আছোঁ আৰু জনজাতিসকলৰ উত্তৰণৰ কাৰণে বিজেপি চৰকাৰে প্ৰথমবাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰণালয় বাজপেয়ী ডাঙৰীয়াৰ দিনত ST ডেভেলপমেণ্ট যিটো মিনিষ্ট্ৰী, সেইটো মিনিষ্ট্ৰী প্ৰথম বাজপেয়ী ডাঙৰীয়াৰ দিনতেই গঠন হৈছিল। তাৰ আগতে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মানে সামাজিক ন্যায় আৰু সবলীকৰণ এই বিভাগৰ অন্তৰ্ভুক্ত আছে জনজাতি কল্যাণ বিষয়টো। গতিকে আমাৰ বাজপেয়ী ডাঙৰীয়া চৰকাৰ অহাৰ সময়ত তেতিয়া ছেপাৰেটলি এইটো এটা মিনিষ্ট্ৰী খোলা হ'ল আৰু সেইকাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত যদি আপোনালোকে চাই বিশ্লেষণ কৰে বেছিভাগ যি আমাৰ ST লোকসভা, ST মানে ৰিজাৰ্ভ লোকসভা, তাত বেছিভাগতে ভাৰতীয় জনতা পাৰ্টীৰে বা NDAৰে সাংসদ জিকি আহে। তাই যে বিজেপিক বিশ্বাস কৰে, আমিও ST বা জনজাতি সম্প্ৰদায়ৰ বিশেষভাৱে যিসকল লোক বিভিন্ন ধৰণে তেওঁলোক ক'ৰবাত বঞ্চিত হৈছিল বহু বছৰ ধৰি বিজেপি চৰকাৰ অহাৰ আগত, সেইখিনিক যাতে আমি সমবিকাশৰ মানে মন্ত্ৰেৰে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে বিজেপি চৰকাৰ দায়বদ্ধ। আৰু তুলিৰাম লংহাং ডাঙৰীয়াৰ মন্তব্যটো আৰু অকণমান মই চোৱাৰ পিছত ইয়াৰ যি উচিত প্ৰতিক্ৰিয়া দিব লাগে প্ৰতিক্ৰিয়া মই দিম।